হেল্ল' এভৰিৱান, মই মনিয়ে আপোনালোক সকলোকে মই অন্য এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপিটো খুবেই টেষ্টি আৰু অতি সহজে বনাব পৰা ৰেচিপিটো হৈছে জাতিলাও আৰু মাছৰ ৰেচিপি। তেন্তে পলম নকৰি আজি ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ এয়া জাতিলাও, সৰু সৰুকৈ কাটি লৈছোঁ। এটা আলু এনেকুৱা চাইজত কাটি লৈছোঁ আৰু এইখিনি লৈছোঁ মই সৰিয়হ আৰু দুটা বিলাহী একেলগে পিচি লৈছোঁ আৰু জলকীয়া, পিঁয়াজ, আদা, নহৰু এইখিনি লৈছোঁ মই মাছখিনিত মই নিমখ, জলকীয়া গুড়ি আৰু হালধি গুড়ি সানি লৈছোঁ। আনফালে কেৰাহী এটা গৰম হ'বলৈ দিলোঁ, তাত দিলোঁ তেলখিনি গৰম হোৱাৰ পিছতে দিছোঁ অকণমান নিমখ দিলে মাছখিনি লাগি নধৰে। তাৰপিছতে দিছোঁ মাছখিনি মই এনেকৈ ফ্ৰাই কৰিম। আৰু আনফালে এটা কুকাৰত মই জাতিলাওখিনি এনেদৰে দিছোঁ। জাতিলাওখিনি মই এটা চিটি মাৰি ল'ম আৰু তাত মই পানী ব্যৱহাৰ নকৰোঁ। এয়া আনফালে মোৰ মাছখিনিও ফ্ৰাই হৈ গ'ল। মাছখিনি মই এনেদৰে উলিয়াই লৈছোঁ আৰু বাকী থকা মাছখিনিও মই এনেদৰে ফ্ৰাই কৰি ল'ম। জাতিলাওখিনি সিজিবলৈ মই পানী ব্যৱহাৰ নাই কৰাৰ বাবে গেছৰ ফ্লেমটো ল' ৰাখিছোঁ আৰু সেই মাছ ভাজি লোৱা তেলখিনিতে মই দিছোঁ অকণমান পাঁচফোৰণ আৰু জিৰা আৰু জলকীয়া আৰু পিঁয়াজখিনি। গোটেইখিনি অকণমান সময় ভাজিলোঁ ৰঙচুৱা হোৱালৈকে আৰু তাত দিলোঁ মই আদা নহৰুখিনি দি ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া মই ইয়াত দি দিছোঁ সৰিয়হ আৰু বিলাহীৰ পেষ্টখিনি। এইখিনি মই তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে মছলাখিনি একদম সম্পূৰ্ণ শুকাই নাযায়। তাত দি দিছোঁ মই হালধি, জিৰা গুড়ি আৰু গৰম মছলা পাউডাৰ। গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু আনফালে মোৰ জাতিলাওখিনিও সিজি গৈছে, মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই ইয়াত দি দিছোঁ বইল কৰি লোৱা জাতিলাওখিনি। গোটেইখিনি এবাৰ ভালদৰে এনেদৰে লৰাই দিছোঁ। এইখিনি মই তেতিয়ালৈকে লৰাম যেতিয়ালৈকে ইয়াত থকা এক্সট্ৰা পানীখিনি শুকাই নাযায়। আৰু এতিয়া ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি নিমখখিনি দি পুনৰবাৰ ভালদৰে লৰাই লৈছোঁ। এয়া চাওক পানীখিনি প্ৰায় শুকাই গ'ল। এতিয়া মই ইয়াত দি দিছোঁ এগিলাচ পানী। পানীখিনি দিয়াৰ পিছতে এবাৰ ভালদৰে এনেদৰে লৰাই লৈছোঁ আৰু উতলিবলৈ ৰাখি দিলোঁ। উতলাৰ পিছত মই ইয়াত দি দিছোঁ মাছখিনি দিয়াৰ পিছত এবাৰ সাৱধানে ভালদৰে এনেদৰে লৰাই লৈছোঁ আৰু 5 মিনিটৰ বাবে উতলিবলৈ ৰাখি দিলোঁ আৰু ইয়াৰ ওপৰত দি দিছোঁ মই এনেদৰে ধনিয়া পাত অকণমান আৰু গেছটো অফ কৰি দিলোঁ আৰু ৰেডি হৈ গ'ল মোৰ এয়া আজিৰ ৰেচিপি জাতিলাও আৰু মাছৰ ৰেচিপি। খাবলৈ বহুতেই টেষ্টি আৰু একেবাৰে কম মছলাযুক্তও হয়। যদি মই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে কোনোবা আজি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।